ইয়াৰ আগত যোনটো ভিডিঅ'ত আমি চালো যে কাৰ্বন আৰু ইয়াৰ কম্পাউণ্ড বিলাকৰ প্ৰপাৰ্টিজ বিলাক চালো যে কেনেকুৱা হয় তাৰ এডিশ্যন ৰিয়েকশ্যন সাবষ্টিটিউশ্যন ৰিয়েকশ্যন বা কম্বাছন ৰিয়েকশ্যন সেইখিনি বিষয়ে আমি পঢ়িছিলোঁ তো এতিয়া কেইটামান ইম্পৰ্টেণ্ট কাৰ্বনৰ যৌগৰ অধ্যয়ন আমি কৰিব লাগিব তো ইম্পৰ্টেণ্ট কাৰ্বনৰ যৌগ কেইটামান কি দিছে ইয়াত ইথানল এটা আৰু ইথানয়িক এচিড ইথানল এণ্ড ইথানয়িক এচিড তো ইথানল এণ্ড ইথানয়িক এচিড কি হয় তো ইথানলটো আমি নামৰ পৰা দেখিব পাৰোঁ ই এটা এলকহলিক কম্পাউণ্ড আৰু ইথানয়িক এচিড কি হয় এটা কাৰ্বক্সাইলিক এচিড তো ইয়াৰ এই দুটা হে স্পেচিয়েলি কিয় দিলে তো সেইটোৰ কাৰণ আছে যে ইথানল আৰু ইথানয়িক এচিড বহুত বেছি ইউজ হয় ডেইলি লাইফতো বা ইণ্ডাষ্ট্ৰিয়েল ইউজতো বহুত বেছি ইউজ হয় তো বিভিন্ন জেগাত ইহঁত দুটা ইউজ বহুত বেছি দেখিবলৈ পোৱা যায় তো সেইটো কাৰণে এই দুটাৰ অধ্যয়ন আমি কৰিবলৈ স্পেচিয়েলি দিয়া হৈছে তো ইথানলৰ ধৰ্ম কি আমি পাব পাৰোঁ তো ইথানলটো বেচিকেলি কি হয় যে ইথানল হ'ল ইয়াৰ ষ্ট্ৰাকচাৰটো আমি আঁকিবলৈ গ'লে ইথানলটো কি হ'ব ইথানল মানে হ'ল দুটা কাৰ্বন তো দুটা কাৰ্বন কি হ'ব আমি চি তো ইয়াত কি হ'ব আমি প্ৰথমতে এইটো দেখাই দিব পাৰিম তো তাৰ লগতে কি হ'ব এটা OH গ্ৰুপ থাকিব তো OH গ্ৰুপ এটা থাকিলে এইটো পাই যাব তো এইটো কয় ইথানল আৰু ইথানলটো কিয় ইমান স্পেচিয়েল তো ইথানলটো কি হয় আচলতে ইয়াৰ ই এটা বহুত ভাল সলভেন্ট হয় সলভেন্ট মানে কি হয় ইয়াত ই অৰ্গেনিক সলভেন্ট হয় যিয়ে নেকি বিভিন্ন ধৰণৰ অৰ্গেনিক কম্পাউণ্ডবিলাকক তাক সলিউবল কৰিব পাৰে তো সেই অৰ্গেনিক কম্পাউণ্ডবিলাক ইয়াত সলিউবল কৰিব পাৰে তাৰ উপৰিও ইথানলক বিভিন্ন জেগাত নিচাযুক্ত দ্ৰব্য হিচাপে সেৱন কৰে তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ মেডিচিনেলেও বহুত বেছি ইউজ হয় ইথানল তো ইথানলত যেনে কাহৰ ঔষধ পাতি আদি সকলোতে ইথানল ইউজ কৰে তাৰ উপৰিও আৰু কিন্তু ইয়াৰ অত্যাধিক সেৱন কৰিলে মানুহৰ শাৰীৰিক ক্ষতি হোৱা আমি দেখিবলৈ পোৱা যায় তো ইথানলৰ ষ্ট্ৰাকচাৰটো আমি জানিলোঁ কি হয় জানিলোঁ তো ইয়াৰ বিক্ৰিয়াটো আমি চাব লাগিব তো ইথানৰ বিক্ৰিয়া কেনেকুৱা হ'ব পাৰে বিক্ৰিয়াসমূহ কেনেকুৱা হ'ব পাৰে ৰিয়েকশ্যনসমূহ আমি চাব গ'লে কেনেকুৱা হ'ব তো ইথানলৰ ৰিয়েকশ্যন কি দিয়া আছে যে এক নম্বৰ ৰিয়েকশ্যনটো দিয়া আছে যে ৰিয়েকশ্যন উইথ সোডিয়াম তো সোডিয়াম মেটেলৰ লগত ৰিয়েকশ্যন ইথানলৰ ৰিয়েকশ্যন তো কি হয় আমি ডাইৰেক্টলি সোডিয়াম ল'লোঁ সোডিয়ামৰ লগত ইথানলৰ ৰিয়েকশ্যন কৰিলোঁ C2H5OH ইথানলৰ ৰিয়েকশ্যন কৰিলোঁ তো দুটা সোডিয়ামৰ লগত দুটা ইথানলৰ ৰিয়েকশ্যন কৰিলোঁ তো ৰিয়েকশ্যন কৰিলে কি পাম আমি সোডিয়াম ইথক্সাইড C2H5ONA আৰু তাৰ লগত এইফালে আমি কি পাম আৰু এইফালে পাম H2 তো সোডিয়াম ইথক্সাইড কেইটা ফৰ্ম হ'ব দুটা হ'ব দুটাৰ লগত দুটা হ'ব তো দুটা সোডিয়াম ইথক্সাইড ফৰ্ম কৰিছে তো এইটোক কয় সোডিয়াম ইথক্সাইড তো সোডিয়ামৰ লগত ৰিয়েকশ্যন কৰিলে কি হয় সোডিয়াম এটা ধাতু হয় সোডিয়ামৰ ধাতুৰ লগত যদি আমি ইথানলৰ ৰিয়েকশ্যন কৰিলে সেই ইথানলৰ H যোনটো হাইড্ৰজেন আছে হাইড্ৰজেনটো আঁতৰাই তাৰ জেগাত সোডিয়ামটো আহি লাগি যায় তো সোডিয়ামটো লাগি গ'লে কি হ'ব সোডিয়াম ইথক্সাইড ফৰ্ম কৰিব তো এইটো এটা অৰ্গেনিক কম্পাউণ্ডে হয় আৰু সোডিয়াম ইথক্সাইডটো এটা ইথক্সাইডৰ লগত তাৰ লগতে আমাৰ ওলাই যাব হাইড্ৰজেন গেছ ওলাই যাব তো দুই নম্বৰ ৰিয়েকশ্যনটো দিছে ইথানলক হিট কৰিলে কি হয় তো যদি আমি লওঁ যেনে ইথানল CH3CH2OH ইথানল তো ইথানলক আমি হিট কৰিব দিছে তো এইটো এটা
আনসেচুৰেটেড অৰ্গেনিক কম্পাউণ্ডৰ প্ৰিপেৰেশ্যনৰ টাইপ হয় তো ইয়াৰ দ্বাৰা আনসেচুৰেটেড অৰ্গেনিক কম্পাউণ্ড প্ৰিপেয়াৰ কৰিব পাৰি তো ইয়াত কি হৈছে যে ইথানলটো লৈছোঁ তাত আমি তাৰ ওপৰত কি কৰোঁ হিট কৰিব লাগে হিট কৰাটো আমি কি বুলি কওঁ হিট যিটোক আমি ডেল্টা বুলি লিখিব পাৰোঁ হিট কৰোঁ তো হিট কৰিলে আৰু তাৰ লগত তাত কি দিব লাগিব আমি সালফিউৰিক এসিড দিব লাগিব লগতে তো সালফিউৰিক এসিড দিলে কি হ'ব তো হিট কৰিব পাৰি বা সালফিউৰিক এসিড দিব লাগিব বা সালফিউৰিক এসিড সৰি এখিনি এটা বস্তু বলে গ'ল হিট কৰিব ইয়াত নালাগে তো ইয়াত কৰিব লাগিব যে হয় সৰি হিট কৰিব লাগিব হিটৰ আমি সিম্বলটো দিব লাগিব আৰু সালফিউৰিক এসিডটো ইয়াত কি হ'ব কনসেন্ট্ৰেটেড হ'ব কনসেন্ট্ৰেটেড সালফিউৰিক এসিড দিব লাগিব তো কনসেন্ট্ৰেটেড সালফিউৰিক এসিডৰ প্ৰেজেন্সত ইথানলক যদি হিট কৰি দিয়া যায় তেতিয়া কি হ'ব তাৰ লগত ওলাই আহিব CH2 তো যোনটো হৈ গ'ল ইথিন তো ইথানলক হিট কৰিলে সালফিউৰিক এসিডৰ প্ৰেজেন্সত ইথিন ফৰ্ম হয় যোনটো এটো হয় ইথিন ইয়াক আমি লিখিয়া আনসেচুৰেটেড হাইড্ৰোকাৰ্বন আনসেচুৰেটেড হাইড্ৰোকাৰ্বন তো এটো এটা যেটো আমি যেটো আগতে কৈছো যে এই ৰিঅ্যাকচনটো ডিহাইড্ৰেশন অফ ৰিঅ্যাকচন বুলি কয় যোনটো ওয়াটাৰ ওলাই গৈছে ডিহাইড্ৰেশন হাইড্ৰেশন মানে হল এডিশন অফ ওয়াটাৰ তো ডিহাইড্ৰেশন মানে হল ৰিডাকশন অফ ওয়াটাৰ তো ওয়াটাৰ যেতিয়া ওলাই যায় তেতিয়া হেতু ডিহাইড্ৰেশন ৰিঅ্যাকচন বুলি কয় দিস ইজ এ টাইপ অফ ডিহাইড্ৰেশন ৰিঅ্যাকচন তো ইয়াত কি হৈছে সালফিউৰিক এসিডৰ প্ৰেজেন্সত হিট কৰিলে ইয়াৰ পৰা হাইড্ৰোজেন ওয়াটাৰ ওলাই গৈছে ডিহাইড্ৰেশন ৰিঅ্যাকচন হৈ পেলাই ইয়াত আনসেচুৰেটেড হাইড্ৰোকাৰ্বন ফৰ্ম হৈছে ইয়াত কি ফৰ্ম হৈছে ইথিন যেটো আনসেচুৰেটেড হাইড্ৰোকাৰ্বন আৰু ই আনসেচুৰেটেড হাইড্ৰোকাৰ্বন ফৰ্ম কৰা এটো এটা টাইপ হয় তো এই দুটা হল ইথানল আৰু ইথানয়িক এসিডৰ ৰিঅ্যাকচন তো এটো পিছত আছে ইথানলৰ ৰিঅ্যাকচন দুটা তো ইয়াৰ পিছত পাম আমি ইথানয়িক এসিডৰ ৰিঅ্যাকচন ইথানয়িক এসিডৰ ৰিঅ্যাকচনস খিনি কেনেকুৱা হ'ব তো ইথানয়িক এসিডৰ স্ট্ৰাকচাৰটো আমি জানোই CH3COOH যোনটো আমি ইথানয়িক এসিড বুলি ক'ব পাৰোঁ তো ইথানয়িক এসিডৰ স্ট্ৰাকচাৰটো প্ৰথমতে দেখাই দিওঁ CH3COOH তো ইথানয়িক এসিড বা এটোক আমি এসিডিক এসিড বুলি ক'ব পাৰোঁ एसिटिक एसिड और इथानोइक एसिड এই এসিডিক এসিডটো হল কমন নেম যেটো মই আগতে কৈছিল যে নমেনক্লেচাৰ সময়তে কৈছিল যে এটো এসিডিক এটো কমন নেম আৰু এটো যোনটো ইথানয়িক এসিড হয় এটো আইওবেসিক নেম তো এসিডিক এসিড আসলে হয় কি তো এসিডিক এসিড হল বেসিক্যালি আমাৰ ডেইলি লাইফত যোনটো এসিডিক এসিড ইউজ কৰে হেবোৰ বেসিক্যালি কি হয় 5 to 8% যোনটো সলিউশন থাকে ভিনেগাৰ সলিউশন থাকে হেটোৱে আসলে এসিডিক এসিড হয় ভিনেগাৰ সলিউশন 5 to 8% তো হেটোৱে এসিডিক এসিড হয় আসলে তো এসিডিক এসিড ডেইলি লাইফত বিভিন্ন জায়গাত ইউজ কৰা হয় তারপর ইন্ডাস্ট্রিয়ালি এসিডিক এসিড বহুত জায়গাত ইউজ কৰে এসিডিক এসিড এজ এ হল ক'বলৈ গ'লে বহুত বেছি ইম্পৰ্টেন্ট এটা কম্পাউণ্ড তো এসিডিক এসিডৰ ৰিঅ্যাকশনস সমূহ কিনেকুৱা হ'ব পাৰে কি আমি পাব পাৰোঁ তো এসিডিক এসিডৰ ৰিঅ্যাকশনস মূলভাৱে আমি চাব গ'লে এসিডিক এসিডৰ ৰিঅ্যাকশন কি পাম তো এসিডিক এসিডৰ ৰিঅ্যাকশন আমাৰ এক নম্বৰতে দিয়া আছে এস্টাৰিফিকেশন ৰিঅ্যাকশন তো এক নম্বৰত দিয়া আছে এস্টারিফিকেশন reaction acidic acid esterification reaction তো esterification reaction হয় কি তো যেতিয়া এটা ইথানয়িক এসিডৰ লগত আমি এলকহল বা এলকহলৰ ৰিঅ্যাকশন কৰোঁ তো এলকহলৰ ৰিঅ্যাকশন কৰিলে কি হয় ৰিঅ্যাকশনটোৱে এস্টাৰ ফৰ্ম কৰে সো এইটো ৰিঅ্যাকশনক আমি এস্টাৰিফিকেশন ৰিঅ্যাকশন বুলি ক'ব পাৰোঁ তো এস্টাৰিফিকেশন ৰিঅ্যাকশনত আমি এসিড যিকোনো ধৰণৰ বেলেগ বেলেগ ধৰণৰ এসিড আমি
কেটালিষ্ট হিচাপে ইউজ কৰিব পাৰোঁ। তো এটা এক্সাম্পল দেখাই দিছোঁ যে এচিডিক ইথানয়িক এচিডটো দেখাব প্ৰথমতে ইথানয়িক এচিডত আমি কি কৰিম এলকহলৰ এডিশ্যন কৰিম ইথানল লৈ লৈছোঁ CH3CH2OH ইথানল লৈ ল'লে তেতিয়া আমি ইয়াত কি কৰিম এচিড এজ এ কেটালিষ্ট ইউজ কৰোঁ এচিড ইউজ কৰি পেলাই কেটালিষ্ট ইউজ কৰি CH3COO CH2CH3 ইয়াত আমি ভালকে মন কৰিলে দেখিম যে এই পাৰ্টটো আহিছে ইথানয়িক এচিডৰ পৰা আৰু এই পাৰ্টটো আহিছে এলকহলৰ পৰা তো ইয়াৰ ষ্ট্ৰাকচাৰ মূল ষ্ট্ৰাকচাৰটো আমি কৈছিলোঁ CH3COOH তো ইয়াৰ পৰা এই হাইড্ৰজেনটো ছাবষ্টিটিউট কৰি তাৰ জেগাত এই পাৰ্টটো সোমাই যায় তো এইটো যোনটো হয় ইয়াৰ গ্ৰুপটো এইটো হয় CH3COO CH2CH3 তো যেটোক আমি নৰ্মেলি আমি সিম্বলিকলি লিখিবলৈ গ'লে কি হ'ব R টো এলকাইল গ্ৰুপ এটো এলকাইল গ্ৰুপ এটো এটা এলকাইল গ্ৰুপ তো R হিচাপে লিখিবলৈ গ'লে কি হ'ব RCOO R ডেশ যেটোক আমি S ষ্টাৰ বুলি কওঁ এটো এটা ইম্পৰ্টেন্ট টাইপ অফ অৰ্গেনিক কম্পাউণ্ডছ যেনেকৈ আমি এলকহল এলডিহাইড কাৰ্বক্সিলিক এচিড তেনেকুৱা ধৰণৰ বেলেগ বেলেগ টাইপৰ ফাংচনেল গ্ৰুপছখিনি পাইছিলোঁ তো এষ্টাৰটো এটা বহুত বেছি ইম্পৰ্টেণ্ট ফাংচনেল গ্ৰুপ হয় তো এষ্টাৰটো বেচিকেলি ডিৰাইভেটিভ অফ কাৰ্বক্সিলিক এচিড হয় যোনটো কাৰ্বক্সিলিক এচিডৰ হাইড্ৰজেনৰ জেগাত আমি R গ্ৰুপ লগাই দিওঁ সেইটো ডেৰিভেটিভ হয় আচলতে কাৰ্বক্সিলিক এচিডৰ তো এইটো এটা ইম্পৰ্টেণ্ট গ্ৰুপ অফ অৰ্গেনিক কম্পাউণ্ড তো ইয়াত আমি কি কওঁ ইয়াত আৰু কি দিয়া আছে যেতিয়া এষ্টাৰ হয় এই এষ্টাৰটো কিয় ফৰ্ম কৰে তো এষ্টাৰটো কিয় ফৰ্ম কৰে বেচিকেলি চাবৰ কাৰণে আমি কি হয় এষ্টাৰটো ফৰ্ম কৰোঁতে তো যোনটো এষ্টাৰ ফৰ্ম হয় এষ্টাৰটোৰ লগত আমি সোডিয়ামৰ ৰিয়েকশ্যন কৰি পেলাই তাত আমি সোডিয়াম ইথক্সাইড সোডিয়াম এচিটেট ফৰ্ম কৰোঁ তো যোনটো আমি সোডিয়াম এচিটেট যোনটো ফৰ্ম কৰে তো এইটোক আমি সেপনিফিকেশ্যন ৰিয়েকশ্যন বুলি ক'ব পাৰোঁ তো এই ৰিয়েকশ্যনটো হোৱাৰ মেইন ৰিজনটো সেইটোৱে হয় যে প্ৰথমতে এই ৰিয়েকশ্যনটো কৰে এই ইথানয়িক এচিডৰ লগত এলকহলৰ ৰিয়েকশ্যন কৰি পেলাই আমি এটা এষ্টাৰ ফৰ্ম কৰোঁ এষ্টাৰৰ লগত তাৰপিছত আমি কি কৰিম সোডিয়াম এড কৰে বেচিকেলি সোডিয়াম হাইড্ৰক্সাইড দি পেলাই সোডিয়াম হাইড্ৰক্সাইড ৰিয়েকশ্যন কৰে তো আমি মনত ৰাখিব লাগিব যে ইয়াৰ পাছত কি হয় এষ্টাৰিফিকেশ্যন ৰিয়েকশ্যন হোৱাৰ পাছত ইয়াত কি হয় এষ্টাৰটো CH3COO C2H5 তো এইটো এষ্টাৰিফিকেশ্যন ৰিয়েকশ্যন হয় পিছতো এইটো সেপনিফিকেশ্যন ৰিয়েকশ্যন হয় তো সেপনিফিকেশ্যন প্ৰচেছ বুলি কয় এইটো সেপনিফিকেশ্যন এষ্টাৰৰ লগত আমি কি কৰোঁ সোডিয়াম হাইড্ৰক্সাইড এড কৰোঁ সোডিয়াম হাইড্ৰক্সাইডৰ ৰিয়েকশ্যন হয় তো সোডিয়াম হাইড্ৰক্সাইডৰ প্ৰেজেন্সত এষ্টাৰৰ লগত ৰিয়েকশ্যন হৈ পেলাই কি ফৰ্ম কৰে প্ৰথমতেতো এটা C2H5OH বেলেগে ওলাই যায় এলকহল তাৰ লগত কি ফৰ্ম কৰিব CH3COONA সোডিয়াম এচিটেট তো সোডিয়াম এচিটেট এই সোডিয়াম এচিটেটটো হ'ল এটা বহুত বেছি ইম্পৰ্টেণ্ট কম্পাউণ্ড যিটো নেকি এনেকুৱা ধৰণৰ কম্পাউণ্ডসমূহ চাবোন বনাওঁতে ইউজ কৰা হয় তো চাবোনৰ যোনটো নৰ্মেল ফৰ্মুলাটো আমি এইটোকে লিখোঁ যে RCOONA তো বিভিন্ন ধৰণৰ চাবোনত এনেকুৱা ধৰণৰ কেমিকেল আমি পাওঁ তো এইটো হ'ল চাবোন বা ডিটাৰজেণ্টৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কেমিকেল আমি দেখিবলৈ পোৱা যায় তো ইয়াত এই R গ্ৰুপটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই চাবোনৰ বেলেগ ধৰণৰ কেমিকেল হয় তো ইয়াৰ ক্ষেত্ৰত অকল CH3 গ্ৰুপেই হ'ব যে তেনেকুৱা কথা নাই বেলেগ লং চেইন কম্পাউণ্ডছো আমি দেখিবলৈ পোৱা যায় তো আমি কি পালোঁ যে সেপনিফিকেশ্যন ৰিয়েকশ্যনটো আমি ইয়াত পালোঁ তো ইয়াৰ পিছত আমি কি পাম যে ইথানয়িক এচিডৰ লগত সোডিয়াম হাইড্ৰক্সাইড যিটো খাৰ সোডিয়াম হাইড্ৰক্সাইড কি হয় যে টাইপ অফ বেছ তো সোডিয়াম হাইড্ৰক্সাইডৰ লগত
ইথানয়িক এচিডৰ ৰিয়েকশ্যন কি হয় ইথানয়িক এচিডৰ লগত সোডিয়াম হাইড্ৰক্সাইডৰ ৰিয়েকশ্যন কৰিলে আমি কি পাম সোডিয়াম ইথক্সাইড পাম ইয়াতো সোডিয়াম ইথক্সাইড পাম তাৰ লগত কি পাম আমি ওয়াটাৰ পাম তো এই সোডিয়াম ইথক্সাইডটো আমি কি কৰো আগৰ স্টেপত কি কৰিছিল আমি এস্টাৰৰ লগত সোডিয়াম হাইড্ৰক্সাইডৰ ৰিয়েকশ্যন কৰিবলৈ এনেকুৱা ধৰণৰ সোডিয়াম এচিডেট ফৰ্ম কৰিলো এচিটিক এচিডৰ লগতো সোডিয়াম হাইড্ৰক্সাইডৰ ৰিয়েকশ্যন কৰিবলৈ এনেকুৱা ধৰণৰ সোডিয়াম এচিডেট আমি ফৰ্ম কৰিব পাৰোঁ তো এনেকুৱা ধৰণৰ সোডিয়াম এচিডেট সমূহে সাবুনৰ উৎপাদনত ব্যৱহাৰ কৰা হয় তো ইয়াৰ পিছত আৰু এটা টাইপৰ আমি ৰিয়েকশ্যন পাম সেইটো টাইপছ অফ ৰিয়েকশ্যন হ'ল যে কাৰ্বনেট আৰু বাইকাৰ্বনেটৰ লগত ইথানয়িক এচিডৰ ৰিয়েকশ্যনসমূহ কেনেকুৱা কাৰ্বনেট আৰু বাইকাৰ্বনেটসমূহ কি হয় তো কাৰ্বনেট আৰু বাইকাৰ্বনেট হ'ল এইটো টাইপ অফ এনায়ন যিটো লগত বেলেগ বেলেগ মেটেল লগ লাগি থাকিলে তেনেকুৱা ধৰণৰ মেটেলৰ কাৰ্বনেট বা বাইকাৰ্বনেট ফৰ্ম হয় তো মেটেলৰ কাৰ্বনেট বা বাইকাৰ্বনেটসমূহ বেছিকেলি সল্ট হয় আচলতে তো সেই সল্টসমূহৰ লগত ইথানয়িক এচিডৰ ৰিয়েকশ্যন কেনেকুৱা তো আমি প্ৰথমতে আমি চাওঁ সোডিয়াম কাৰ্বনেট Na2CO3 সোডিয়াম কাৰ্বনেটৰ লগত ইথানয়িক এচিডৰ ৰিয়েকশ্যন সোডিয়াম কাৰ্বনেটৰ লগত যদি আমি ইথানয়িক এচিডৰ ৰিয়েকশ্যন কৰিবলৈ যাওঁ তো তেতিয়া কি হ'ব ইয়াত আমি দুটা ইথানয়িক এচিডৰ লগত ৰিয়েকশ্যন কৰিব লাগিব এটো ব্যালেন্স কৰি দিয়া হৈছে ৰিয়েকশ্যনটো তো কি হয় দুটা CH3COONA দুটা সোডিয়াম এচিডেট লগ পাম সোডিয়াম এচিডেট যোনটো সল্ট হয় সোডিয়াম এচিডেটৰ সল্ট পাম দুটা সোডিয়াম এচিডেট পাম তাৰ লগত ওয়াটাৰ ওলাই আহিব আৰু লগতে কিছু মানে কাৰ্বন ডাই অক্সাইডো ওলাই আহিব তো ইয়াত আমি দেখিবলৈ পাইছো যে সোডিয়াম কাৰ্বনেটৰ লগত সোডিয়াম ইথানয়িক এচিডৰ ৰিয়েকশ্যন কৰিবলৈ সোডিয়াম এচিডেট ওলাই আহিছে যোনটো সোডিয়াম এচিডেট যোনটো লৱণ হয় বা সল্ট হয় তাৰ লগত ওয়াটাৰৰ কাৰ্বন ডাই অক্সাইড আছে ঠিক তেনেকৈ আমি আকৌ যদি চাবলৈ যাওঁ যে সোডিয়াম বাইকাৰ্বনেটৰ লগত ৰিয়েকশ্যন কৰিব দিয়ে তো সোডিয়াম বাইকাৰ্বনেটটো আমি কেনেকৈ কৰিম NaHCO3 সোডিয়াম বাইকাৰ্বনেটৰ লগত যদি আমি ইথানয়িক এচিডৰ ৰিয়েকশ্যন কৰোঁ ইথানয়িক এচিডৰ ৰিয়েকশ্যন কৰিলে তো কি ফৰ্ম কৰিব একেই সোডিয়াম ইথক্সাইড ফৰ্ম সোডিয়াম এচিডেট ফৰ্ম কৰিব আৰু তাৰ লগতে ওয়াটাৰ আৰু কাৰ্বন ডাই অক্সাইড ওলাই যাব এই দুটা ৰিয়েকশ্যনৰ মাজত অনলি ডিফাৰেন্স হ'ব যে ইয়াৰ ক্ষেত্ৰত কি হ'ব সোডিয়াম কাৰ্বনেটৰ লগত ইথানয়িক এচিডৰ দুটা মলিকুলাৰ ৰিয়েকশ্যন কৰি দুটা মলিকুলৰ সোডিয়াম এচিডেট উলিয়াব কিন্তু ইয়াত সোডিয়াম বাইকাৰ্বনেটৰ লগত এটা মলিকুলাৰ ৰিয়েকশ্যন কৰিব এটা ষ্টেপত আৰু সেই ষ্টেপত ৰিয়েকশ্যন কৰি এটা মলিকুলাৰ সোডিয়াম এচিডেট উলিয়াই আনিব এতিয়া এই সোডিয়াম এচিডেটটো কিহৰ কাৰণে ইম্পৰ্টেন্ট কোৱা গৈছিল যে ইয়াত কিছু বহু ধৰণৰ সাবুন উৎপাদন কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ এচিডেটছ বা মেটেলৰ বিভিন্ন ধৰণৰ এনেকুৱা লং চেইন কম্পাউণ্ডসমূহ খুব বেছি ইউজ কৰা হয় যে সাবুনৰ উৎপাদন সাবুনৰ প্ৰডাকশ্যন খুব বেছি ইউজ কৰা হয় তো এই সাবুনৰ প্ৰডাকশ্যন এই সমূহ খুব বেছি ইউজ কৰা হয় কিহৰ কাৰণে তো ইয়াত এটা কথা আছে যে সাবুনৰ যোনবোৰ মলিকুলাৰ মই ষ্ট্ৰাকচাৰটো দেখাইছিলোঁ যে ইয়াত কি হয় RCOONA তো নৰ্মেলি চাবলৈ গ'লে এইটোৱে হোৱা হয় ইয়াত যোনটো আৰৰ জেগাত বহুত লং চেইন কম্পাউণ্ডছ কিছুমান ইউজ কৰা হয় লং চেইন কম্পাউণ্ডছ কিছুমান ইউজ কৰা হয় লং চেইনটো কৈছিলে আগতে চেইনছ পঢ়াওঁতে চেইনছ ৰিংছ আৰু ব্ৰাঞ্চেছ পঢ়াওঁতে লং চেইন কম্পাউণ্ডছ কিছুমান ইউজ কৰা হয় তো ইয়াত কি হয় সাবুনৰ এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰবিলাকে কেনেকৈ ডাৰ্ট মানে যোনটো লেতেৰা থাকে লেতেৰাটো উলিয়াই নিয়ে কেনেকৈ সহায় কৰে তো সাবুনৰ এনেকুৱা ধৰণৰ লং চেইন কম্পাউণ্ডবিলাক আচলতে কি হয় বেছিকেলি বহুত দীঘল চেইন হয় যেনে এনেকুৱা আমি দেখিব পাৰোঁ CH2 CH3 CH2 CH3 COONA এনেকুৱা ধৰণৰ কম্পাউণ্ড এনেকুৱা ধৰণৰ চেইনছ থাকে তো এই সাবুনৰ এইটো হ'ল R গ্ৰুপটো এইটো হ'ল R গ্ৰুপটো আৰু এইটো CH3 এইটো বাকি COONA গ্ৰুপটো তো COONA গ্ৰুপটো থাকে তো ইয়াত কি হয় এই ডালত হাইড্ৰফোবিক টেইল বুলি কোৱা হয় আৰু এইডালক হাইড্ৰফিলিক হেড বুলি কোৱা হয় তো এইটো কিহৰ কাৰণে কোৱা হয় যে এই যোনটো টেইল
বা এইটো হাইড্ৰফবিক টেইল, যোনটো অসমীয়াত কোৱা হয় জলঘৃণী মেৰু, আৰু যোনটো হাইড্ৰফিলিক, তো এইটো হয় হাইড্ৰফবিক টেইল, আৰু এইটো হ'ল হাইড্ৰফিলিক হেড। তো যোনটো হাইড্ৰফিলিক হেড হয়, হাইড্ৰফিলিক হেডটো হ'ল সলভেন্ট লাভিং। তো এইটো সলভেন্ট লাভিং মানে সলভেন্টৰ ক্ষেত্ৰত আমিতো সদায় ৱাটাৰ ইউজ কৰোঁ চাবোনৰ ক্ষেত্ৰত। তো এইটো হ'ল ৱাটাৰ লাভিং হাইড্ৰফিলিক, যোনটো ৱাটাৰৰ প্ৰতি এই হেড, যোনটো COONA, এই হেড পাৰ্টটোৰ, এইটোক আমি হেড পাৰ্ট বুলি কওঁ, এই হেড পাৰ্টটোৰ এট্ৰেকশ্যনটো বেছি থাকে। আৰু যোনটো হাইড্ৰফবিক টেইল থাকে, এই টেইলডালৰ ৱাটাৰৰ প্ৰতি এট্ৰেকশ্যন নাথাকে, এট্ৰেকশ্যনটো কম থাকে, আৰু ৰিপালশ্যন বেছি হয়, ইয়াৰ ৰিপালশ্যন হয়। তো সেইটো কাৰণে চাবোনত কি হয়, যেতিয়া এনেকুৱা ধৰণৰ চাবোনৰ মলিকুলছবিলাক ৱাটাৰত এটা কনচেনট্ৰেশ্যনলৈকে থকালৈকে সিহঁতে নৰ্মেলিয়ে বিহেভ কৰি থাকে। কিন্তু যেতিয়া এটা চাৰ্টেইন কনচেনট্ৰেশ্যন বাঢ়ি যোৱাৰ পাছত, এটা চাৰ্টেইন টেম্পাৰেচাৰ, এটা চাৰ্টেইন কনচেনট্ৰেশ্যন বাঢ়ি যোৱাৰ পাছত সিহঁতে কিছুমান স্পেচিয়েল টাইপ অফ ষ্ট্ৰাকচাৰ্ছ ফৰ্ম কৰে, যোনবোৰক নেকি আমি মাইচেলছ বুলি ক'ব পাৰোঁ। তো মাইচেলছবোৰ কি হয়? তো মাইচেলছবিলাক কি হয়? তো এই যোনডাল টেইল হয়, টেইলডালক আমি এনেকৈ দেখুৱাম, আৰু যোনটো হেড হয় হেডটো আমি এনেকৈ দেখুৱাম। তো এইটো হ'ল হাইড্ৰফিলিক হেড, এইটো হ'ল হাইড্ৰফবিক টেইল। তো আমি এনেকুৱা ধৰণৰ চাবোনৰ মলিকুলবিলাক থাকে, কিন্তু যেতিয়া এটা চাৰ্টেইন কনচেনট্ৰেশ্যন বাঢ়ি যায়, যিটোক আমি পিছৰ ক্লাছত পাবা তোমালোকে, ক্ৰিটিকেল মাইচেল কনচেনট্ৰেশ্যন বুলি কোৱা হয়। তো এই কিছুমান ফৰ্ম কৰে। মাইচেলছবিলাকৰ ষ্ট্ৰাকচাৰবোৰ কেনেকুৱা হয়? তো এনেকুৱা বেলেগ বেলেগ ধৰণৰ নাম্বাৰ অফ সোপ মলিকুলছ লগ খাই এনেকুৱা ধৰণৰ ৰাউণ্ড টাইপৰ ষ্ট্ৰাকচাৰ কিছুমান ফৰ্ম কৰে, য'ত নেকি যোনটো হাইড্ৰফবিক টেইল থাকে, হাইড্ৰফবিক টেইলডাল ৱাটাৰৰ পৰা দূৰত এক চাইডে থাকে, আৰু যোনটো হাইড্ৰফিলিক হেড থাকে, হাইড্ৰফিলিক হেডখিনি ৱাটাৰৰ ফালে মুভ কৰি থাকে। তো এইটোকে কোৱা হয় মাইচেল। তো যিটোক অসমীয়াত আমি কণাপুঞ্জ বুলি কোৱা হয়, মাইচেল। তো এই মাইচেলৰ যোনবিলাক ষ্ট্ৰাকচাৰ হয়, ষ্ট্ৰাকচাৰবিলাক যথেষ্ট ডাঙৰ হয়। তো চাবোনৰ এই ষ্ট্ৰাকচাৰবিলাক ডাঙৰ হয়। তো মাইচেলছবিলাকে এটা যোনবোৰ ডাৰ্ট থাকে, কাপোৰতে হওক বা মানুহৰ শৰীৰতে হওক বা বিভিন্ন যি বস্তু আমি ধোৱা যায়, তো তাত যোনবোৰ দাগ থাকে, দাগবোৰ কি হয়, বেচিকেলি অইল বা ফেটৰ বা যোনবিলাক দাগ থাকে। তো সেইবোৰ আমি কেনেকৈ আঁতৰাই, যে যেতিয়া এখন ছাৰ্ফেচৰ ওপৰত এটা অইলৰ দাগ এটা থাকে, তো অইলৰ দাগ এটা থাকিলে কি হয়, যেতিয়া আমি নৰ্মেলি অইলৰ দাগটো থাকে, যেতিয়া আমি তাৰ ওপৰত মাইচেলছবিলাক, যেতিয়া আমি চাবোন এপ্লাই কৰোঁ, চাবোন এপ্লাই কৰিলে কি হ'ব, যোনবিলাক চাবোনৰ যোনবিলাক মলিকুল হয়, মলিকুলবিলাক ইয়াত লাগি যায়। আৰু ইয়াত কোনটো ছাইড লাগে? হাইড্ৰফবিক টেইল ছাইডটো লাগে। কিয় লাগে? যোনটো হাইড্ৰফবিক টেইল হয়, হাইড্ৰফবিক টেইলডাল ৱাটাৰৰ পৰা ৰিপেল কৰি থাকে, কিন্তু অইলৰ প্ৰতি সিহঁত এট্ৰেক্ট হয়। তো সেইকাৰণে কি হয়, অইলৰ দাগৰ ওপৰত সিহঁতে লাগি যায়। লাগি যোৱাৰ পাছত যোনটো হাইড্ৰফিলিক হেড থাকে, হেডটো ৱাটাৰৰ ছাইডে থাকে, আৰু হাইড্ৰফবিক টেইলডাল অইলৰ ছাইডে থাকে। তো যেতিয়া আমি ধুই দিয়া যায়, তো ধুই দিলে কি হয়, ইয়াক মুচি দিয়া যায়, মুচি দিলে কি হয়, সেই দাগটো ইয়াৰ এই চাবোনৰ মলিকুলছবিলাকে আঁতৰাই লৈ গুচি যায়। তো এইটোকে ক্লিনিং একশ্যন অফ সোপ বুলি কোৱা হয়, য'ত নেকি
এটা ড্ৰাগক কেনেকৈ ৰিমুভ কৰা হয় তাক আমি পঢ়িবলৈ পোৱা যায়। তো ক্লিনিং একশ্যনক চব বুলি কোৱা হয়। তো এইটোৱে হ'ল মাইচেলৰ বা চাবোনৰ ক্লিনিং একশ্যনৰ মেকানিজম। তো ইয়াতে আমাৰ যোনটো ইয়াৰ উপৰিও চাবোনৰ ক্লিনিং একশ্যনৰ উপৰিও আমি কি ক'ত ইউজ কৰোঁ। তো যোনবিলাক চাবোনৰ উপৰি আমি কি হয় ডিটাৰজেণ্ট যোনবিলাক ইউজ কৰোঁ তাতো মাইচেছ থাকে। তো তাতো এনেকুৱা ধৰণৰ মাইচেছ ফৰ্ম কৰে। সিহঁতেও যোনবিলাক তেলৰ দাগ থাকে সেই দাগবিলাক এনেকৈ হাইড্ৰফবিক তেলডালৰ আঁতৰাই লৈ গুচি যায়। তো সেইটো কোৱা হয়। আৰু তাৰ উপৰি কি কোৱা হয় যে এই তেলডাল যোনটো হাইড্ৰফবিক তেল আছে সেই তেলডালৰ ওপৰত যথেষ্ট ডিপেণ্ড কৰে যে চাবোনটোৰ প্ৰপাৰ্টিজবিলাক কেনেকুৱা হ'ব। তেলডালৰ ওপৰত যথেষ্ট ডিপেণ্ড কৰে। তো এই যোনটো চেপ্টাৰ আছে আমাৰ সেই চেপ্টাৰটো কাৰ্বন আৰু তাৰ যৌগ বা কাৰ্বন এনিছ কম্পাউণ্ডছ গোটেই চেপ্টাৰটো ইয়াতে শেষ হৈছে।